নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ আপোনালোকৰ চাগে ভালেই, মোৰো ভালেই। মই এতিয়া বৰ্তমান আছোঁ ফাৰ্নিচাৰ দোকানত। এইফালে দেখিবলৈ পাইছে আপোনালোকে, মই ফাৰ্নিচাৰ দোকানত আছোঁ। এইবিলাক চাওকচোন, ইমান ধুনীয়া বস্তুবিলাক দেখি কিবা এটা পচন্দ লাগি গৈছে নহয় জানো। এইবিলাক চাওক, আমাৰ লগত বস্তু চাবলৈ কাৰণে মাহঁত আহিছে, দাদা ভাইটি। এইবিলাক ইমানেই ধুনীয়া লাগিছে বস্তুবিলাক, আপোনালোকক কি ক'ম আৰু। এইটো গডৰেজ হয়। এইফালে আমাৰ মা, এইফালে ভণ্টি এজনী বহি আছে। এইবিলাক চোফাৰ ছেট ইমান ধুনীয়া ধুনীয়া, কি ক'ম আৰু আপোনালোকক। মানে দেখি লৈ আহোঁ গোটেই লাগিছে মানে ঘৰলৈ, কিন্তু কি কৰিম, আমি নিবলৈ আহিছোঁ বেলেগ এটা বস্তু। এইবিলাক হয় চব। এইফালে এইবিলাক বিচনা হয় কাঠৰ, ইমান ধুনীয়াকৈ বনাই থৈছে সিহঁতি। আমি গ্ৰেহেম বজাৰত আছোঁ, ডিব্ৰুগড় গ্ৰেহেম বজাৰতে। এই দোকানখনত সকলো বস্তু নিজেই বনোৱা হয়, অৰ্ডাৰ দিবলগীয়া মানে নহয়, সিহঁতি নিজেই বনাই ইয়াত নিজেই বিক্ৰী কৰে। আৰু এইফালে হৈছে ৰাস্তাটো, আমি ৰাস্তাটোলৈ ওলাই আহিলোঁ। BN আগৰৱালা বুলি কয়। আমি গোটেইখিনি যাবলৈ ওলালোঁ আমাৰ বস্তুটো লৈ, আৰু মা আগে আগে গৈ আছে, মই পাছে পাছে। আমি এতিয়া আহি পালোঁহি বজাৰ। আমাৰ ইয়াতে পল্টন বজাৰ বুলি কয়, পল্টন বজাৰত আহিছোঁ কিছুমান বস্তু ল'বলৈ কাৰণে। চাওকচোন, মানুহ ইমানেই ভিৰ হৈছে, বজাৰ কৰিবলৈ মানে জেগা নাই আৰু। মই অলপ আঁতৰতে ৰৈ আছোঁ। এইফালে ঈদ আছিলে যিহেতু, ঈদৰ কাৰণে অলপ ডেক'ৰেশ্যন কৰি থৈছে ৰাস্তাটো। দেখিছে মানুহবিলাক, ইমানেই বেছি মানুহবিলাক মানে বজাৰ কৰিবলৈ আহিছে। আৰু এয়া আমি গৈ আছোঁ ঘৰ। দেখিছে বস্তুবিলাক কিমান ল'লোঁ, লৈ মেলি গৈ আছোঁ আৰু। বিহু বতৰ, বজাৰ নকৰিলেও নহ'ব, সেইটো কাৰণে বজাৰ কৰি ঘৰলৈ গৈ আছোঁ আৰু আমি চাৰিটি প্ৰাণী। আমি বজাৰ কৰিবলৈ এইফালে ভাইটি গৈছিলে আৰু মোৰ ভাইটি গৈছিলে, মই গৈছিলোঁ, মা গৈছিলে। আহি পালোঁ সঞ্জীৱনী হস্পিটেল। এখন চান হয় আমাৰ হস্পিটেলৰ ওচৰতে আছে। এইখন হৈছে MGM হস্পিটেল, আৰু এইটো আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো। এতিয়া পিঠা বনাবলৈ কাৰণে লৈছোঁ। এইফালে আছে আমাৰ মাইনীমতী, হাই বুলি ক'লে। এতিয়া ৰাতি বাজিছে 12টা, আমি 12টা বজাত পিঠা বনাবলৈ কাৰণে লৈছোঁ। আজিও খোৱাটো নহ'ব, মই যিহেতু ডিউটি কৰিব লগা হৈছে। ডিউটিৰ পৰা আহিলোঁ, বজাৰ হাট কৰিলোঁ অলপ কিবাকিবি। তাৰপিছত ঘৰ আহি পাওঁতে মেলোতে 9:30মান বাজিলে। খোৱা বোৱা বনাই মেলি খাই বৈ আজৰি হৈছোঁহে এতিয়া 12টা বজাৰ পৰা কেইটা বজালৈকে পিঠা বনাওঁ ঠিক নাই আৰু। মানে ব'লো কেনেকৈ পিঠা বনাওঁ মই আপোনালোকক দেখাম বাৰু। ভাল হৈছেনে বেয়া হৈছে আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই। এইফালে আমাৰ পিঠা খুন্দি থৈ দিছে দিনতে ভণ্টিয়ে, আৰু এইফালে নাৰিকল গুড়ি মই চব্জি ভাজি লৈছোঁ। আৰু এইফালে পাতি লৈছোঁ চচপেনৰ টাৱা, মানে চচপেনৰ ঢাকনি হয় এখন। মায়ে কৈ আছে যে চচপেনৰ ঢাকনিত বনালে পিঠা বেছি ধুনীয়া হয় বুলি, বনাই চোৱাচোন বুলি কৈ আছে যিহেতু। সেইটো বাবে ভাবিলোঁ ময়ো পাতি দিওঁ, আজি বনাই চাওঁ নে কি কয়। টাৱাতটো সদায় বনাই থাকোঁ, আজি ভাবিছোঁ চচপেনৰ ঢাকনিতে বনাই দিওঁ বুলি। এয়া মই পাতি ল'লোঁ। আজিৰে ভিডিঅ'টো ইমানেই আছিল, আজিলৈ আহিছোঁ, বাই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।